হেই ভিউৱাৰ্ছ, কেনে আছে আপোনালোক? বন্ধুসকল, কেইদিনমান আগতে এটা নিউজ ওলাল যে এনাবেলি দলটো হেনো নিজৰ ঠাইৰ পৰা নিজে নিজে নাইকিয়া হৈ গৈছে। যিসকলে এনাবেলি দলটোৰ বিষয়ে নেজানে, মই তেওঁলোকক কৈ দিওঁ যে এনাবেলি দলটো এটা অবিভক্ত পুতলা হয়, যি এটা সময়ৰ বিখ্যাত পেৰানৰ্মেল ইনভেষ্টিগেটৰ এড আৰু লৰেন ৱাৰ্নৰ অকল মিউজিয়ামত কঠোৰ নিৰীক্ষণত ৰখা হৈছে। আৰু যদি আপোনালোকে এনাবেলি দলটোৰ বিষয়ে আৰু অধিক জানিব বিচাৰে, তেন্তে আপোনালোকে ডিছক্ৰিপশ্যনত এটা লিংক পাই যাব, য'ত মই সম্পূৰ্ণকৈ এনাবেলি দলটোৰ বিষয়ে এক্সপ্লেইন কৰিছোঁ। এতিয়া আমি আজিৰ ভিডিঅ'টোৰ টপিকটোলৈ আহোঁ যে সঁচাকৈ এই এনাবেলি দলটো ৱাৰেনৰ অকল মিউজিয়ামৰ পৰা নিজে নিজে নাইকিয়া হৈ গ'ল নেকি? যেতিয়া মই এই খবৰটো পালোঁ, তেতিয়া মই বিশ্বাস কৰা নাছিলোঁ। কিন্তু মনত এটা ভাৱ হৈ আছিল যে এই 2020 চনত ইমান বেয়া বেয়া ঘটনা কিছুমান ঘটি গ'ল যে এনেকুৱা হয়তো একদম সাধাৰণ কথা। কিন্তু মই আপোনালোকক কৈ দিওঁ যে এই যি খবৰ ইণ্টাৰনেটত ভাইৰেল হৈ আছে, এই সকলোবোৰ মিছা হয়। যেতিয়া এই নিউজটো ভাইৰেল হৈ আছিল, তেতিয়া 14 আগষ্টত অফিচিয়েল এড এণ্ড লৰেন ৱাৰেন ইউটিউব চেনেলত এটা ভিডিঅ' পাব্লিছ হয়, য'ত আমি টনি স্পেৰাক দেখিবলৈ পাওঁ। যিসকলে নাজানে টনি স্পেৰাৰ বিষয়ে, মই তেওঁলোকক কৈ দিওঁ যে টনি স্পেৰা হৈছে এড আৰু লৰেন ৱাৰেনৰ ছান এণ্ড ল, অৰ্থাৎ জোৱাই। এড আৰু লৰেন ৱাৰেনৰ মৃত্যুৰ পিছত টনি স্পেৰাই তেওঁলোকৰ অকল মিউজিয়ামখন চলাই আছে। তেওঁ এই ভিডিঅ'টোত কয় যে এই যি খবৰ ইণ্টাৰনেটত প্ৰচাৰ হৈ আছে, এই সকলোবোৰ মিছা হয়। আপোনালোকে টনি স্পেৰাৰ ভিডিঅ'টোত পিছফালে এনাবেলি দলটো দেখিবলৈ পাব। যদি এনাবেলি দলটো নিজৰ ঠাইৰ পৰা নাইকিয়া হৈয়ে গৈছে, তেন্তে এই ভিডিঅ'টোত আহিল কেনেকৈ? যদি আপোনালোকে টনি স্পেৰাৰ সম্পূৰ্ণ ভিডিঅ'টো চাব বিচাৰে, তেন্তে এই ভিডিঅ'টোৰ লিংক আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব। তাতে আপোনালোকে ক্লিক কৰি চাই ল'ব পাৰিব। এই এনাবেলি দল নাইকিয়া হোৱা খবৰটো ইমান ভাইৰেল হৈ গৈছিল যে কোনোবাই উইকিপিডিয়া পেজ পৰ্যন্ত এডিট কৰি দিছিল। ইয়াক দেখি মানুহবোৰে আৰু সঁচা মানিবলৈ লৈছিল এই খবৰটো। বহুতে টুইটাৰ, ইনষ্টাগ্ৰামত মিমো শ্বেয়াৰ কৰিলে। আৰু নামাই দিবনো কিয়? 2020 চনটো হয়ে এনেকুৱা যে কোনো কথাই অসম্ভৱ নহয়। কিন্তু যেতিয়া টনি স্পেৰাৰ ভিডিঅ'টো সন্মুখলৈ আহিল, তেতিয়া উইকিপিডিয়াক আকৌ এডিট কৰা হ'ল আৰু মিমবোৰো শ্বেয়াৰ হোৱা বন্ধ হ'ল। বন্ধুসকল, এতিয়া মোৰ আপোনালোকলৈ অনুৰোধ যে কেতিয়াও এনেকুৱা ভুৱা বাতৰিত ভুল নাযাব। আগতে ইয়াৰ ওপৰত ৰিচাৰ্চ কৰিব, তাৰপিছতে বিশ্বাস কৰিব। বন্ধুসকল, যোৱাৰ আগতে মই আপোনালোকৰ এটা অনুৰোধ, যদিহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাৰণ মই নেক্সট ভিডিঅ' ৰং টাৰ্ণ ছিৰিজখন ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। ৰং টাৰ্ণৰ গোটেইখন ছিৰিজ মই অসমীয়া ভাষাত এক্সপ্লেইন কৰিম। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে ভিডিঅ'টো অহাৰ লগে লগে আপোনালোকে ইয়াৰ ন'টিফিকেশ্যন সকলোতকৈ আগতে পাই যায়। তেতিয়ালৈ ঘৰত থাকক, সুৰক্ষিত থাকক আৰু আশে পাশে মৰম বিলাই থাকক, আৰু এনেকুৱা ভুৱা বাতৰিত কেতিয়াও ভুল নাযাব।